হাই গাইজ, মোৰ চেনেলটোত আপোনালোক সকলোলৈ স্বাগতম জনালোঁ। বেছি জোৰেকেও ক'ব নোৱাৰা, কিয়নো বেছি জোৰেকে ক'লে সিফালে একো শুনা পাব। চ' ফ্ৰেণ্ড, মই এতিয়া ক'ত আছোঁ আপোনালোকক সম্পূৰ্ণভাৱে এই ভিডিঅ'টোত দেখাই দিম। মানে মই এতিয়া আছোঁ এটা চিনেমা হলত। এনেকুৱা চিনেমা হল, এই চিনেমা হলটো তাৰমানে কি চাৰিওফালে বাউণ্ডাৰী ৱাল, এইখনত পিকচাৰ চাব পাৰি, মানে কি প্ৰজেক্টৰ চিষ্টেমত আছে। তো গাইজ ৰ'ব এক ছেকেণ্ড, মই দৰ্জাখন আগতে বন্ধ কৰি দিওঁ নেকি। দৰ্জাখন বন্ধ কৰি লওঁ। এয়া চুইচ বোৰ্ড, এয়া 1 2 3 3 এইগিলাখান চুইচ বোৰ্ড আছে। আৰু এনেকুৱা কৰি আৰু এইগিলাখান যে দেখা পাইছা, এইগিলাখান সম্পূৰ্ণ লাইট, এইগিলাখান লাইট। আৰু এই বস্তুটো যে এইটো বস্তু হৈছে মানে চাউণ্ডটো নলাৱাৰ হেৰি বস্তু, আৰু যিটো নেকি চাউণ্ড, সেইটো চাউণ্ডক হেৰি কৰি দিয়ে। ওপৰত যদি সম্পূৰ্ণ LED লাইট ওপৰত স্পীকাৰ দেখা পাইছে, মজা আৰু দেখা আৰু গাইছ এইটো হৈছে সেইখন পাতলা আছে, পাতলা নৰম, একদম নৰম, লাৰবা নোৱাৰি মানে এইগিলাখান ৰিমোট চিমোট কত কি আছে মানে গাইছ। আৰু গাইছ মেইন বস্তুটো হৈছে এইটো হৈছে প্ৰজেক্টৰ। এইটো হৈছে মেইন বস্তুটো, মই আপোনালোকক জুম কৰি দেখাই আছোঁ। এইটো মেইন বস্তুটো, এইটো প্ৰজেক্টৰ। তো গাইছে এনেকুৱা। আৰু আপোনালোক বহিবলৈ যদি 10 টকা দামৰ যদি চেয়াৰত বহে, তেতিয়াহ'লে ইয়াতে বহিব পায়, ইয়াতে। আৰু এইগিলাখান সম্পূৰ্ণ কাঠে দি বনোৱা হৈছে, সম্পূৰ্ণ কাঠ এইগিলাখান সম্পূৰ্ণ কাঠ। আৰু এইগিলাখান বৰ ডাঙৰ স্পীকাৰ বক্স স্পীকাৰ। আৰু গাইছ এইখনত বহি যে তামাম মজা লাগে, মানে এনেকে বহিলে। আৰু চাব ইফালে এটা, সেইটো এইফালে এইটো এনেকে টানি দিলে বম আৰাম গাইছ, তামাম লাগে, মানে তামাম লাগে। তো গাইছ আৰু আপোনালোকক দেখুৱাইছোঁ।